নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু বহুত দিন ভ্লগ আৰম্ভ কৰা নাছিলোঁ। আজিৰ পৰা আকৌ ভ্লগ কণ্টিনিউ কৰিম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ। আচলতে সেইকেইদিন মনটো মোৰ ইমান ভাল নাছিল, অকণমান মনটো ডাউন হৈ আছিল, সেইকাৰণে ভ্লগ কণ্টিনিউ কৰিব পৰা নাছিলোঁ। আৰু যিহেতু এতিয়া মনটো পাতল পাতল কিছু অনুভৱ কৰিছোঁ, সেইকাৰণে ভ্লগ কণ্টিনিউ কৰিম বুলি আকৌ আজিৰ পৰা ভ্লগ কৰিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু মোৰ ইউটিউব চেনেল জ্যোতিৰ্ময় এণ্টাৰটেইনমেণ্ট ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তেনেহ'লে আহক আজিৰ পৰা এই ভ্লগটো আৰম্ভ কৰোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ এটা নতুন ৰেচিপি, আৰু সেই ৰেচিপিটো হৈছে অমৰা টেঙাৰ পাত আৰু মাছৰ আঞ্জা। হয়, অমৰা টেঙা পাতটো আচলতে আমাৰ বহুত মানুহে এতিয়াও কিছুমানে হয়তো বনাই খাইছে আৰু কিছুমানে হয়তো বনাই খোৱা নাই। আচলতে জনগোষ্ঠীয় আমাৰ যিখিনি মানুহ আছে তেখেতসকলৰ খুব প্ৰিয়। তেখেতসকলে অমৰা টেঙাটো যেনেকৈ আঞ্জা বনাই খায়, তেখেতসকলে এই অমৰা টেঙাৰ পাতটোও আঞ্জা বনোৱা হয়। আমিও জনা নাছিলোঁ, যেতিয়া ইউটিউবৰ বিভিন্ন ভিডিঅ'ত আৰু তেওঁলোকৰ পৰা গম পাইছোঁ যে অমৰা টেঙাৰ পাতটো আঞ্জা ৰান্ধি খায়। আৰু এদিন আমি বনাইছিলোঁ, বনাওঁতে ধুনীয়া সোৱাদ হ'ল। সেইকাৰণে আজিও শ্বেয়াৰ কৰিম আপোনালোকৰ লগত কেনেদৰে এই অমৰা টেঙাৰ পাতেৰে আঞ্জা এখন ধুনীয়াকৈ বনাব পাৰি। মায়ে বনাব আৰু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি গৈ থাকিম কেনেকৈ প্ৰচেছটো কৰে। প্ৰথমতে অমৰা টেঙাৰ যিটো কুমলীয়া পাত আছে, কুমলীয়া পাতটো ছিঙি আনি পেলাই এনেকৈ চুকা টেঙা আমি যেনেকৈ কাটি লওঁ, চুকা টেঙা হওক বা পালেং শাক যেনেকৈ কাটি লওঁ, তেনেকৈ মিহি মিহিকৈ কাটি লোৱা হ'ব। কাটি লোৱাৰ পিছত মায়ে যেনেদৰে বনায় মই আপোনালোকক দেখাই গৈ থাকিম। এতিয়া সময় হৈছে দুপৰীয়া 1:30, মানে 1:30 বাজিল, আৰু মই পাকঘৰত যাওঁ, মায়ে কি বনাই আছে চাওঁ। আৰু কৈছিলোঁ নহয় আপোনালোকৰ লগত ৰেচিপিটো আজি শ্বেয়াৰ কৰিম বুলি, অমৰা পাতৰ টেঙাৰ আঞ্জাৰ ৰেচিপি। বলক চাই লওঁ। প্ৰথমতে মায়ে মাছৰ দুফাল মাথা তেলত দি দিলে। যেতিয়া মাথা দুখিনি সম্পূৰ্ণকৈ হৈ যাব, সম্পূৰ্ণকৈ হৈ যোৱাৰ পিছত তাৰপিছত মাছখিনি বহাই দিব। আপোনালোকে মাছখিনি বইল কৰিও খাব পাৰে, নাইবা অকণমান ৰঙচুৱা কৰিও খাব পাৰে। আমি কিন্তু সম্পূৰ্ণকৈ ভাজি ৰঙচুৱা কৰি ল'ম, তাৰপিছতহে আঞ্জা আমি বহাই দিম আৰু সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক দেখুৱাই গৈ থাকিম। আৰু এইফালে ভাতৰ বাবে আলু, বেঙেনা আৰু পটল ফ্ৰাই কৰি মায়ে ৰাখি থৈ দিছে। মোৰ দুটি হৈ গ'ল ভাজি লোৱা, এতিয়া হ'ব আৰু নুমাব পৰা। তাৰপিছত মাছখিনি ভাজি ল'ম। আৰু এয়া আঞ্জাৰ জোখত যিখিনি আমাৰ কাৰণে প্ৰয়োজন, সেই জোখত মায়ে আঞ্জাৰ কাৰণে মাছ বহাই দিছে। এপিঠি হ'ব আৰু হোৱাৰ পিছত সেই পিঠিও যেতিয়া ওলোটাই দিব, ওলোটাই দিয়াৰ পিছত ৰঙচুৱা হ'লে মাছখিনি আমি কাঢ়ি থ'ম। আচলতে মই দেখিছোঁ বহুতে টেঙাৰ আঞ্জাত বইল কৰি খায়। আমি বইল কৰি ইমান ভাল নাপাওঁ, বইল মাছ আমি কোনেও ভাল নাপায়, সেইকাৰণে ভাজিয়ে লৈছোঁ মাছখিনি প্ৰথমতে। আঞ্জাৰ বাবে যেতিয়া আমি অমৰা টেঙাৰ পাত আনিব গৈছিলোঁ, অমৰা টেঙাৰ পাত আনিব যাওঁতে যিহে হ'ল জমনি, সকলোৱে হাঁহে। যেতিয়া ক'লোঁ অমৰা টেঙাৰ পাতৰ লগত আঞ্জা বনাম, মাছৰ আঞ্জা, তেতিয়া সকলোৱে কয় আৰু হাঁহে। হাঁহি পেলাই কি অমৰা টেঙাৰ পাতেৰে আঞ্জা খায়? মই কৈছোঁ যেতিয়া বনাই দেখুৱাম তেতিয়া তহঁতেও খাই চাবি, তেতিয়া গম পাবি কেনেকুৱা লাগে আঞ্জাখন। আৰু আজিৰ পৰিৱেশটো, বতৰ একেবাৰে ডাৱৰীয়া, ডাঙৰ বৰষুণ আহিব চাগে। আৰু পথাৰত ৰোৱনি গৈছে আমাৰ, যিখিনি মই কৈছিলোঁ যে প্ৰথমতে কঠীয়া জোৱাই পেলাই দ মাটিত ৰুব লাগিব বুলি। আজি দ মাটিখিনিত ৰুব গৈছে, আৰু ৰুব যোৱাৰ পিছত এই বতৰৰ অৱস্থা। আকাশ একেবাৰে ডাৱৰীয়া হৈ একেবাৰে গুজৰি গুমৰি আহিছে।
ডাঙৰ বৰষুণ দিব চাগে একেবাৰে ক'লা মলা হৈ আহিছে ডাঙৰ বৰষুণ দিব চাগে সেইকাৰণে চাইকেলখন মই সোমাই থৈ দিওঁ নহ'লে ভিজি যাব চাইকেলখন বাহিৰত আছিল ইয়াতে সোমাই থলোঁ চাইকেল মাছ ভাজি হৈ গ'ল এতিয়া সম্পূৰ্ণ যেতিয়া দুফালে ৰঙচুৱা হ'ল ৰঙচুৱা হোৱাৰ পিছত মাছখিনি তেলৰ পৰা এতিয়া কাঢ়ি ল'ম আৰু এতিয়া আমি আগবাঢ়িম আঞ্জা বনোৱা প্ৰচেছৰ ফালে এয়া মাছ ভাজি হৈ গ'ল আৰু এইফালে বহাই দিলে অমৰা পাত কাটি যে থৈছিলোঁ মিহি মিহিকৈ সেই মিহি মিহিকৈ কাটি থোৱা অমৰা পাত এইফালে বহাই দিলে বহাই দিয়াৰ পিছত চুকা টেঙা আচলতে যেনেকৈ বনোৱা হয় তেনেকৈ এই পদ্ধতিটো একেবাৰে সহজ ৰেচিপি আপোনালোকেও ট্ৰাই কৰি চাব এয়া বহাই দিয়াৰ লগে লগে সিজিয়ে গ'ল পাতটো যেতিয়া একেবাৰে কোমল কোমল হৈ যাব কোমল কোমল হৈ যোৱাৰ পিছতহে তাক পানী দিব আৰু যেতিয়া কোমলীয়া হৈ নাযায় তেতিয়ালৈকে এনেকৈ লাৰি থাকিব লাহে লাহে কোমলীয়া হোৱালৈকে লাহে লাহে এনেকৈ কৰচনেৰে ঘুটি দিব আৰু ঘুটি দি দি লাৰি থাকিব যেতিয়ালৈকে কোমল হৈ নাযায় পাৰিলে 2 এচট পানী ছিটাই দিব যাতে সোনকালে কোমল হৈ যায় এয়া সম্পূৰ্ণৰূপে কোমল হৈ গ'ল পাতকেইটা আৰু জোখমতে পানী দিম কিছু পানী দি দি পাতকেইটা ভালদৰে আমি সিজাই ল'ম এতিয়া সিজোৱা হৈ গ'ল সিজোৱা হৈ যোৱাৰ পিছত জোখ অনুযায়ী মানে যিকেইটা মানুহ সেই মানুহ অনুযায়ী ইয়াত পানী দি দিলোঁ পানী দিয়াৰ পিছত উতলাব দিম আৰু আপোনালোকে যদি ইচ্ছা কৰে আলুও ভাঙি দিব পাৰে একেবাৰে সহজ ৰেচিপি আপোনালোকেও ট্ৰাই কৰি চাবচোন ৰেচিপিটো এবাৰ আমাৰ আজি মানুহো বেছি পথাৰত ৰোৱনীও গৈছে সেইকাৰণে যিহেতু মানুহ বেছি সেই জোখমতে পানী দিলোঁ আৰু আঞ্জাখন খাই চাম যেতিয়া নিমখ বা টেঙা হ'ব বা লাগতিয়াল হ'ব যদি টেঙা লাগে তেতিয়াহ'লে এই পাত যে আছে পাতকেইটা আকৌ মিহি মিহিকৈ কাটি পেলাই তাত উতলিব দিম জোখমতে নিমখ দি দিলোঁ হালধি গুড়ি দি দিলোঁ মছলা কিন্তু ব্যৱহাৰ নকৰোঁ আমি মছলা ব্যৱহাৰ নকৰোঁ আপোনালোকে যদি মছলা ব্যৱহাৰ কৰি বনাব বিচাৰে সেইটো আপোনালোকৰ কথা আদা নহৰু যদি আপোনালোকে পেষ্ট দিব বিচাৰে আমি আদা নহৰু পেষ্ট নিদিওঁ আঞ্জাখন যাতে দেখাত গোটা হয় আৰু এটা কালাৰ উঠিবৰ কাৰণে আঞ্জাখনত আলু সলনি আমি পিঠাগুড়ি ব্যৱহাৰ কৰিম পিঠাগুড়ি দিলে আঞ্জাখনৰ এটা ৰংটো বেলেগ হৈ যায় টেঙাৰ আঞ্জাত আমি জানোৱে আচলতে সাধাৰণতে আমি পিঠাগুড়ি ব্যৱহাৰ কৰোঁ আৰু এয়া পিঠাগুড়ি দি দিলোঁ পিঠাগুড়ি দি দিলে আঞ্জাখন দেখাত অকণমান কালাৰটো চেঞ্জ হোৱা আৰু লগতে আঞ্জাখন অকণমান গোটা গোটা যেন দেখি এয়া আঞ্জাত মাছ দি দিলোঁ দি দিয়াৰ পিছত ভালদৰে আঞ্জাখন উতলিব দিম যেতিয়া মাছবিলাক কোমল কোমল হৈ যাব আৰু আঞ্জাখনৰ কিছু অংশ হৈ যোৱাৰ পিছত সেইমতে আমি নুমাই থৈ দিম মোবাইলটো কি হ'ল চাচোন আছেনে এটা ইণ্টাৰেষ্টিং কথা মই আপোনালোকক শ্বেয়াৰ কৰাই নাই আচলতে কি হ'ল ইউটিউব ষ্টুডিঅ' বুলি এটা এপ থাকে সেই এপটোত মানে আমি যিবিলাক ভিডিঅ' আপলোড কৰিম সেই আপলোড কৰা ভিডিঅ'বিলাক আমি চাব পাৰোঁ আমাৰ কোনে কোনে চাই আছে নতুন ছাবস্ক্ৰাইবাৰে চাইছে নে নাই নে পুৰণা ছাবস্ক্ৰাইবাৰে চাইছে তেনেকৈ আমি চাব পাৰোঁ আৰু ভিডিঅ'বিলাক ক'ত গৈ আছে সেইটো চাব পাৰোঁ যেতিয়া মোৰ ভিডিঅ'বিলাক চাওঁতে
60%হে আমাৰ ইণ্ডিয়াৰ মানুহে চাইছে মানে আমাৰ অসমৰ বা তেনেকুৱা লগত জড়িত আৰু বাকী 40% মোৰ ভিডিঅ'বিলাক বাংলাদেশত গৈ আছে কিহৰ কাৰণে বাংলাদেশত গৈ আছে মই কৈ আছোঁ মোৰ যে টাইপ কৰা ডেস্কবৰ্ডখন অসমীয়াত যে মই টাইপ কৰোঁ সেইখন আচলতে কি হৈ আছে বাঙালী হৈ আছে এই বাঙালীত হেৰিৰ কাৰণে কীবৰ্ডখনৰ কাৰণে মোৰ ভিডিঅ'বিলাকৰ যিহেতু তাতে থাম্বনেইলত বাঙালী ভাষা লিখা যায় সেইকাৰণে ভিডিঅ'বিলাকৰ 40% বাংলাদেশ কলকাতা তেনেকৈ ঘূৰি আছে আৰু অসমীয়া মানুহে 60%হে চাই আছে মানে আমাৰ ইণ্ডিয়া তেনেকৈ ঘূৰি আছে আৰু বাকী 40% বাহিৰত তেনেকৈ যাই আছে এতিয়া কীবৰ্ডখন চেঞ্জ কৰি ল'ব লাগিব তাৰপিছতহে আৰু ভিউজ কিছু বাঢ়িব পাৰে চাগে এয়া আমাৰ অমৰা টেঙাৰ পাতৰ আঞ্জা ৰেডি সঁচাকৈয়ে আকৰ্ষণীয় ৰং আৰু দেখাত প্ৰায় চুকা শাকৰ দৰে লাগিছে আঞ্জাখনৰ যিহেতু কালাৰটো চুকা শাকৰ দৰে আৰু পাতটো সেউজীয়া দেখাত চুকা শাকৰ আঞ্জাৰ দৰে লাগিছে আৰু সোৱাদটো যেতিয়া আপোনালোকে খাব আপোনালোকে অমৰা টেঙাৰ পাতে নে অমৰা টেঙাৰে আঞ্জা গমেই নাপাব একেবাৰে সহজ ৰেচিপি চিম্পল ৰেচিপি আপোনালোকেতো দেখিলেই ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ গতিকে আপোনালোকেও ট্ৰাই কৰি চাব ৰেচিপিটো মই তেতিয়া যেনেদৰেহে এনাউন্স কৰিলোঁ ধুমুহা বৰষুণ আহা বুলি মোৰ ভয়ত বৰষুণ পলাই পতৰং আৰু যি ৰ'দ ওলাইছে চকু একেবাৰে মেলিবই নোৱাৰি মোৰ এনাউন্সতে ভয় খাই বৰষুণ গুচি তহিলং হৈ পেলাই সূৰ্য দেৱতাক মাতি লৈ আহিল এতিয়া আমরা টেঙার পাত্র আঞ্জা কেনেখন হৈছে খোৱা হৈছে নে চুকা টেঙাৰ আঞ্জা দৰে লাগে নে কেনেকুৱা লাগে